এম এল দাস ব্লগলৈ স্বাগতম জনাইছোঁ। আমি কৃষ্ণগুৰু সেৱাশ্ৰম বুলি যাত্ৰা কৰিছিলোঁ আৰু তাৰ ইতিবৃত্তি সম্পৰ্কে আমি অলপ অধ্যয়ন কৰিম বুলি তাত গৈছিলোঁ আৰু এতিয়া আপোনালোকক সেই আশ্ৰমখন দেখুৱাই যাম। সেই আশ্ৰমখন হ'ল কৃষ্ণগুৰু সেৱাশ্ৰম, নসত্ৰ, সৰ্থেবাৰী, অসম। আৰু ইয়াতেই আপোনালোকে দেখিবলৈ পাইছে বহুতো গছ গছনিৰে ভৰা এক উদ্যান সদৃশ পৰিৱেশ। যিহেতু আশ্ৰম আৰু এই আশ্ৰমৰ মূল কথা হ'ল শ্ৰীকৃষ্ণ প্ৰভু ভগৱানে যেতিয়া ৰুক্মিণীক হৰণ কৰি আনি উলটিছিল তেতিয়া এই ঠাইতে খন্তেক জিৰণি লৈছিল বুলি পেলাই প্ৰবাদ আছে। আৰু ৰুক্মিণীয়ে বোলে শ্ৰীকৃষ্ণক সুধিছিল যে প্ৰভু ইয়াতে আপুনি কিয় ৰ'ল? তেতিয়া শ্ৰীকৃষ্ণই কৈছিলে এই ঠাইখিনিত মই পুনৰ জনম ল'ম আৰু জনম লৈ এসময়ত মই ইয়াৰ পৰা মোৰ নাম আৰু মোৰ ধৰ্ম প্ৰচাৰ কৰিম। আৰু সেই কথাষাৰে প্ৰবাদ আছে। আৰু ইয়াৰ পিছৰে পৰা ইয়াতে ধৰ্ম প্ৰচাৰক ৰূপে এজন মহাপুৰুষৰ আৱিৰ্ভাৱ হয়। আমি পিছলৈ আপোনালোকক দেখুৱাম মহাপুৰুষজনাৰ ছবি। তেওঁ বৰ্তমান প্ৰয়াত হৈছে, কিন্তু তেখেতৰ পুত্ৰ বৰ্তমান জীৱিত আছে আৰু তেখেতে বৰ্তমান গোটেই ধৰ্মটো পৰিচালনা কৰি থকাত সহায় কৰি আছে। আপোনালোকক এতিয়া দেখুৱাইছোঁ এক ধুনীয়া পাৰ্ক সদৃশ পৰিৱেশ, বিভিন্ন ধৰণৰ গছ গছনিৰে ভৰা এক ধুনীয়া সৌন্দৰ্য আপোনালোকে দেখিবলৈ পাব ইয়াতে। এতিয়া আপোনালোকে দেখিছে এই পথেৰে প্ৰৱেশ কৰিব লাগে। প্ৰৱেশ কৰি এক বৃহৎ এলেকা আপোনালোকে পাব। ইয়াতে বিভিন্ন ঠাই আছে, সেই ঠাইবোৰ আপোনালোকে চাব পাৰিব। ছায়েন্স এণ্ড টেকন'লজি আৰু বিশ্ববিদ্যালয়, স্কুল এইবিলাকৰ শিক্ষা প্ৰদান ইয়াতে আছে। তাৰ উপৰি আধ্যাত্মিক চিন্তা চৰ্চা ছাত্ৰ ছাত্ৰীসকলৰ মাজত ইয়াতে কৰাৰ ব্যৱস্থা আছে। এইটো যে দেখিছে এটা লাইব্ৰেৰী হয়, পুথিভঁৰাল। কৃষ্ণগুৰু সম্পৰ্কে সম্বলিত বিভিন্ন পুথিপাজি ইয়াতে পোৱা যায়। আপোনালোকক মই ক্ৰমান্বয়ে দুই এখন ওচৰৰ পৰা দেখুৱাম। এইটো হ'ল পদুম পুখুৰী। চাওক কৃষ্ণগুৰু লিখা আছে। ইয়াতে গুৰুজনাক শেষকৃত্য সমাপন কৰা হৈছিলে। এই স্থানেৰে গ'লে আপোনালোকে দেখিব পদুম পুখুৰীৰ মাজতে গুৰুজনাৰ যে শেষকৃত্য সেই ঠাইখিনি আপোনালোকে দেখা পাব। এতিয়া আপোনালোকে দেখিছে যে আমি এটি পথেৰে আগুৱাই গৈ আছোঁ আৰু এই পথটো অতি ধুনীয়া পথ, এক মসৃণ পথ। আৰু ইয়াতে আপোনালোকে দেখিছে এটা লাইব্ৰেৰী হয়। এই লাইব্ৰেৰীত থকা পুথিপাজি বা কিতাপ পত্ৰবোৰ আপোনালোকক ক্ৰমান্বয়ে দেখুৱাই লৈ গৈ আছোঁ। আপোনালোকে চাই গৈ থাকিব। আপুনি শুভ নামটো ক'ব নেকি আপোনাৰ? মোৰ নাম ৰত্নেশ্বৰ ৰাভা। কওকচোন আশ্ৰমৰ বিষয়ে অকণমান। আশ্ৰমৰ বিষয়ে সেনেকৈ অলপ কোৱা মানা আছে। আমাৰ মানুহ আছে এনেকৈ, তথাপি যিখিনি কয় বুজিছে নে প্ৰভু? গতিকে মই লাকোৱাৰে দিম সেনেকৈ মানুহ আছে। তাৰমানে অলপ মানা আছে আমাৰ। আমি যাই এতিয়া ক'ব নোৱাৰি। তাৰমানে ইয়াৰ গুৰু বাক্য আছে। গুৰু বাক্য নোহোৱাকৈ আমি কিছুমান ক'ব মানুহজনক লাকোৱা। ঠিক আছে বাৰু। আজিৰ পৰা যেতিয়া আশ্ৰমখন আৰম্ভ কৰিছিলে আৰু গুৰুজনাই 12 বছৰ সাধনা কৰিছিলে। এই অকণমান আগত সুবনপুৰ এটা জেগা আছে, তাতে মানে তেখেতে সাধনা কৰিছিলে 12 বছৰ। তাৰপিছত সাধনা কালৰ পিছৰ পৰা এক নাম, যিটো কৃষ্ণগুৰু এক নাম হয়। তাৰপিছত তেখেতে আৰু ভকতক আৰু দি আছে, শৰণ দি আছে আৰু তেনেকৈ আহি আছে। এতিয়া মোটামুটি নিয়াৰেষ্ট দিয়াৰ কোৰ্চ পাৰ হৈছে, প্ৰায় 2 কোৰে, প্ৰায় নিয়াৰেষ্ট 2 কোৰ্চ শিষ্য এতিয়া আহি আছে ভকত। আৰু ধৰ্মটো অকল অসমত নহয় বা অকল ভাৰতবৰ্ষতে নহয়, সি বহুত গুচি গ'ল বস্তুটো, ইণ্টাৰনেশ্যনেল হ'ল ধৰ্মটো। কাৰণ শিষ্যহে জানে গুৰুৰ মহিমা। কিমান বিঘা মাটি আছে বুলি ক'লে? আগতে 4 কথা আছিল, এতিয়া 400 বিঘা ক্ৰছ কৰি গৈছে মাটি। এতিয়া ইংলিছ মিডিয়াম, বিদ্যাজ্যোতি, তাৰপিছত আপোনাৰ বিশ্ববিদ্যালয়, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় বা ছায়েন্স এণ্ড টেকন'লজি। ইয়াতে মই দেখা পাইছোঁ যে বহুত হিন্দু মুছলমান সকলো আছে, সকলোৱে আহে নহয়? সকলোৱে আহে আৰু কি আৰু মানে সকলোৱে আহে আৰু সকলো ধৰ্মৰ মানুহ ইয়াত আছে।
সকলো জাতিৰ মানুহ আছে, হিন্দু মুছলিম কথা নাই, মানে সকলোৱে নেপালী চাৰ্বি অসমীয়া বড়ো কছাৰী চবেই ইয়াত কৃষ্ণগুৰু ধৰ্মটো লৈছে। ময়ূৰ চৰাই এজনী ইয়াতে আছে। শ্ৰীকৃষ্ণৰ লগত যিহেতু ময়ূৰ চৰাই থাকেই, গতিকে ভিডিঅ'টো যদি চাই ভাল পাইছে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো চোৱাৰ বাবে আপোনালোকক ধন্যবাদ দিলোঁ।